আপোনালোকৰ ডিজিটেল মিত্ৰ ভ্যাকেন্সি ওলাইছে বেংক অফ ইণ্ডিয়াত পোষ্টটো হৈছে এপ্ৰেন্টিছৰ পোষ্ট টোটেল পোষ্ট আছে 400 কিন্তু এটা কথা মন কৰিব অসমত পোষ্ট অলপ কম আছে অসমত টোটেল পোষ্ট আছে 10টা পিৰিয়ড অফ এংগেজমেন্ট মানে আপোনালোকৰ যেটো এংগেজমেন্ট বা আপোনালোকৰ লগত যেটো চুক্তি হ'ব জবটোৰ হেতু হ'ব টোটেল 1 ইয়াৰৰ ঠিক আছে হেতু কথা মনত ৰাখিব ইয়াতে স্টাইপেনৰ কথা আছে আপোনালোকে চাই পাব পাৰে 13000 টকা দিয়া হ'ব এংগেজমেন্ট পিৰিয়ডটো ইয়াৰ পিছত আহিলে এজ লিমিটটো এজ লিমিট হ'ব 20 ৰ পৰা 28 বছৰ ইয়াতে দিছে ক্যান্ডিডেট মাষ্ট have born not earlier than 2/12/1997 and not later than 1/12/2005 এজ সিলেকশন আছে এসটি কাৰণে 5 বছৰ ওবিসি এনসিএল খিনিৰ কাৰণে আছে 3 বছৰ আৰু পিডব্লিউডি ৰ কাৰণে আছে 10 বছৰ এডুকেশন কোৱালিফিকেশন আপোনালোকে মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব ঠিক আছে এপ্লিকেশন ফিজ অলপ বেছি হয় এপ্লিকেশন ফিজটো পিডব্লিউডি ক্যান্ডিডেটৰ বাবে মানে পাৰ্সন উইথ ডিসেবিলিটি কাৰণে 400 প্লাস ডিএসসি হ'ব শিডিউল টাইপ শিডিউল কাষ্ট আৰু উইমেন ষ্টুডেন্টৰ কাৰণে হ'ব 600 প্লাস জিএসটি আৰু অল আদাৰ ক্যান্ডিডেট দ্যাট মিন্স ওবিসি এন্ড জেনাৰেল ক্যাটেগৰি কাৰণে 800 প্লাস হ'ব ইম্পৰ্টেন্ট ডেট গিটা হৈছে অনলাইন এপ্লিকেশন সাবমিশনৰ স্টাৰ্টিং ডেট হৈছে 25 ডিসেম্বৰ আৰু লাষ্ট ডেট হ'ব 10 জানুৱাৰী এই ডেটটো মানে 10 জানুৱাৰীলৈকে আপোনালোকৰ হাতত সময় আছে ভিডিও ডেসক্ৰিপশনত ইয়াৰ অনলাইন কৰাৰ লিংকটো পাব তাত ক্লিক কৰি পেলাই আপোনালোকে অনলাইন কৰিব পাৰিব আৰু যদি কিবা ডাউট থাকে ভিডিও ডেসক্ৰিপশনত ডাউট জনাবলৈ নাপাহৰিব ধন্যবাদ